নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তে আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো হ'ল মোৰ বিডাৰটো, এইটো যিটো নতুন বিডাৰটো আছিলে। তো ইয়াৰ আপোনালোকৰ ৰিজাল্ট কিছুমান বহুতে সুধি আছিলে, দাদা ছাগলীটো ৰিজাল্টবিলাক দেখাবচোন কেনেকুৱা পাইছে। বিশেষকৈ মোৰ তাত বিশেষ পোৱালি হোৱা নাই, 2-3টামান পোৱালি হৈছে। তো মই তাৰে আপোনাক আজি ৰিজাল্টটো দেখাম বুলি ভাবিলোঁ। তো এইটো বিডাৰটো দেখিছে, এজনী ফিমেলজনী চেল কৰা কথা আছিলে বৰ্তমান। তাৰপিছত বিশেষ সুবিধা চেল কৰা কথা আছে, চেল বাৰু নকৰোঁ এতিয়া এইকেইটা মই ৰাখি দিলোঁ, চেল নকৰোঁ এবাৰ আকৌ এইটো বিডাৰটো। চাওক, ইয়াৰ মই ৰিজাল্ট দেখাম আপোনালোকক, আৰু ৰিজাল্টবিলাক আপুনি চাই ক'ব কেনেকুৱা হৈছে ৰিজাল্টবিলাক। এইটো এটা পোৱালি চাওক, মোৰ বিডাৰটোৰে পোৱালি হয় F1। এইটো আপোনাৰ 2.5 মহীয়া পোৱালি। ৰিজাল্টটো চাওক, এইটো চাওক, এইটো 2.5 মহীয়া পোৱালি হয়। এই ক'লা ছাগলীজনী এজনী মাক হয়, সেইজনী মাকৰ এইটো পোৱালি হয়। এইটো চাওক 2.5 মহীয়া পোৱালি। এইটো বিশেষ পোৱালি হোৱা নাই, কেইটামান পোৱালি চেল হ'ল বাৰু, এতিয়া এইকেইটা চেলৰ বাবে নাই। আৰু এইটো এটা চাওক পোৱালি, এইটো মেল পোৱালি। এইটো এটা এইটো চাওক, এইটো আপোনাৰ 1 মহীয়া পোৱালি, যি আপোনাৰ 1 মাহ হৈছে। এইটো চাওক, এইটো 1 মাহ হৈছে। ইয়াৰ কাণ চান চাওক, এইটো F2 পোৱালি হয়। কিমান সুন্দৰ হৈছে F2ত চাওক আপোনালোকে। এইটো চাওক, এইটো পোৱালি চাওক, এইটো পোৱালি এজনী মাক, মাকজনী F1, এইটো পোৱালি হৈছে এবাৰ F2। এইটো পোৱালি চাওক, 1 মহীয়া পোৱালিটো কেনেকুৱা হৈছে পাৰিলে জনাব। আৰু কিছুমান পোৱালি মাছ আছিলে, বৰ্তমান কিছুমান চেল কৰি দিলোঁ। মই ভাবিলোঁ ৰিজাল্টটো দেখাওঁ। তো বাপেক বিডাৰটো এইটো দেখিছে মোৰ বাবলু, সেইটো F2, এইটো F1, সেইটো এটা F1 পোৱালি, সেইটো আপোনাৰ 3 মাহমান হৈছে। এইটো চাওক বাপেক আৰু এইটো F2, দুটা চাওক দেখিবলৈ একেই হৈছে চাওক। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কিবা যদি সুধিবলৈ থকা কথা সুধিব পাৰিব। এজনী আকৌ ভিতৰত আহিছে যেন লাগিছে, গৰম হৈছে ছাগলীজনী। ইয়াত পাই ইয়াৰ পিছে দৌৰি ফুৰিছে। আৰু ইমানকৈ আজি ভিডিঅ'টো সলনি মাৰিলোঁ। তো মই পোৱালিটো দেখাবৰ কাৰণে হেৰি কৰিলোঁ।